নমস্কাৰ। কেইদিনমানৰ আগতে এগৰাকী মহিলাই তেওঁৰ কণমানি শিশু এটিক গুৰুলকৈ মাৰপিট কৰা ভিডিঅ' এটা সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমতো প্ৰচাৰ হৈছিল। সেই মাতৃগৰাকীয়ে নিজৰ কণমানি শিশুটিক কিয় তেনেকৈ পিটিছিল, তাৰ কাৰণ কি, ইয়াৰ বাবে জগৰীয়া কোন, এনেধৰণৰ কিছু কথা আজি আমি থুলমূলকৈ আলোচনা কৰিম। লগতে আপোনালোকৰ সন্মুখলৈ লৈ আহিম এটা অতি গুৰুত্বপূৰ্ণ ফেচবুক পোষ্ট। কথা এষাৰ আছে, আইৰ সমান হব কোন, নৈৰ সমান বব কোন। সঁচাকৈয়ে আইৰ সমান আন কোনো হ'ব নোৱাৰে। সন্তানৰ কাৰণে পৃথিৱীৰ সমস্ত দুখ যাতনা নিজে মূৰ পাতি ল'ব পৰা কোনো যদি আছে, সেয়া আই, সেয়া পিতাই। কিন্তু তাৰ মাজত দুই এগৰাকী ব্যতিক্ৰমো নথকা নহয়। মাতৃ বা পিতৃৰ বাবে জীয়াইটো ভোগা পুত্ৰ বোৱাৰী, নাতি নাতিনীও আমাৰ মাজত আছে। মাকৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লোৱাৰ উদাহৰণো আমাৰ মাজত আছে। তেনে পৰিয়াল আমি নিজ চকুৰে দেখিছো। মই আগতে কৈছো, সেইবোৰ ব্যতিক্ৰম। তেনে মানুহ থাকিব পাৰে, কিন্তু তাৰ আঁৰৰ আচল ঘটনাবোৰ কি, তাকো আমি ভাবি চাব হৈছে। মই আৰম্ভণিতে যিটো ঘটনাৰ কথা উল্লেখ কৰিছো, এগৰাকী মাতৃয়ে তেওঁৰ কণমানি শিশুটোক গুৰুলকৈ পিটাৰ কথাটো, আচলতে ইয়াৰ গুৰিৰ কথাটো কি, সেইবোৰলৈ আমি চকু দিছোনে? অকণমানি শিশু এটিক মাৰপিট কৰাৰ আমি পক্ষপাতি নহওঁ, কিন্তু তাৰ পাছতো কওঁ যে সেই মাতৃগৰাকীয়ে নিজৰ সন্তানক কিয় তেনে কৰিব লগা হৈছে, তাৰ প্ৰতিও আমি নজৰ দিয়াটো ভাল। এইখিনিতে ফেচবুকৰ এটা পোষ্টৰ কথা উল্লেখ কৰিব খুজিছো। লিখিছে সৰুপথাৰৰ পৰা সুশান্ত কৃষ্ণ শৰ্মাই। অতি গুৰুত্বপূৰ্ণ পোষ্ট। তেওঁ লিখিছে, মাক এগৰাকীয়ে কণমানি সন্তানটিক গুৰুলকৈ মাৰপিট কৰাৰ ভাইৰেল ভিডিঅ' এটাৰে চেনেলত বাতৰি ওলাইছে। পিছত সেই মাকগৰাকীক ৰাজহুৱাকৈ ক্ষমা খুজি থকাৰ ভিডিঅ' এটাও দেখিলো। মাতৃগৰাকীক আজিকালি কমেণ্ট দিব পৰাৰ সুবাদতে মানুহবোৰে বহুত গালি গালাজ কৰিছে, অশ্লীল মন্তব্যও দিছে, মাৰিব লাগে, অমুক কৰিব লাগে, ফচুক কৰিব লাগে, হেন তেন ঢেৰ কিবা কিবি কৈছে। কিন্তু দুই একৰ বাদে কাকো বিষয়টো সংবেদনশীলতাৰে লোৱা নেদেখিলো। মানুহগৰাকীৰ মানসিক স্বাস্থ্যটো ঠিক নাথাকিব পাৰে। কি পৰিস্থিতিত হয়তো জীৱন নিৰ্বাহ কৰি আছে, হয়তো এনিমিয়া আদিৰো চিকাৰ হ'ব পাৰে, যাৰ বাবে খিংখিঙীয়া হ'ব পাৰে, থাইৰয়ডৰ সমস্যা। হয়, এইবোৰো অলপ সচেতন মানুহবোৰে ভাবিব লাগে। ৰাজহুৱা ক্ষমা খোজা কাৰবাৰটো সাময়িক সকাহে হ'ব পাৰে। হয়তো মানুহগৰাকীৰ খং কৰাবাত নিজৰ খং ক্ষোভ হতাশাৰ একো সদুত্তৰ বিচাৰি নাপাই হয়তো নিজৰ সন্তানটিৰ লঘু দোষতে গুৰু শাস্তি দি মনৰ অস্থিৰতাৰ উপশম ঘটাব বিচাৰিছে। মাতৃ মমতাময়ী বুলি কোৱা হয়, তেন্তে এনে ব্যতিক্ৰম যেতিয়া মূলতঃ মানুহগৰাকীৰ মনোৰোগ আছে নেকি, মনোৰোগ চিকিৎসকৰ পৰামৰ্শৰ ব্যৱস্থা কৰোঁতো ভাল আছিল। এনেকুৱা মানুহক কাউন্সেলিং কৰিব লাগে নে কটু মন্তব্য দিব লাগে, বিচাৰৰ কাঠগড়াত তুলিব লাগে। মানুহগৰাকীক নিম্ন ৰুচিৰ মন্তব্য দিয়াসকলৰ কিন্তু মনোজগতখন বৰ বেয়াকৈ এই চেগতে উদং হৈ পৰিছে। মই ক'ব খোজা আটাইখিনি কথাই এই পোষ্টত খুব সুন্দৰকৈ কোৱা হৈছে। সেই মহিলাগৰাকীয়ে কেনে পৰিস্থিতিত শিশুটিক মাৰপিট কৰিছে, তাক আমি চাব লাগিব। সুশান্ত কৃষ্ণ শৰ্মাই পোষ্টত কোৱাৰ দৰে মহিলাগৰাকীৰ শাৰীৰিক অৱস্থা ঠিক নাথাকিবও পাৰে। লগতে এই ক্ষেত্ৰত তেওঁৰ আৰ্থিক অৱস্থাটোৰ কথাও আহে। আৰ্থিকভাৱে জুৰুলা এগৰাকী মহিলাৰ মানসিক অৱস্থা কেনে হ'ব পাৰে, তাকো ভাবি চাব লাগে। লগতে তেওঁৰ স্বামীৰ ব্যৱহাৰ কেনে, মহিলাগৰাকীৰ লগত কিবা কাৰণত তেওঁৰ সদ্ভাৱ নাথাকিবও পাৰে। হয়তো কন্যা শিশুৰ কাৰণে মহিলাগৰাকীয়ে স্বামী পৰিয়ালৰ পৰা মানসিক নিৰ্যাতনৰ সন্মুখীন হ'ব পাৰে। এনে বিভিন্ন কাৰণ নথকা নহয়, থাকিব পাৰে। হাতে সোতৰে মিলি মহিলাগৰাকীয়ে উৰহৰ খং ভগা ধাৰিত জৰাৰ দৰে শিশুটিৰ ওপৰতে সেই খং পলোৱা কথাটো আমি উলাই কৰিব নোৱাৰো। এই ক্ষেত্ৰত ওচৰ চুবুৰীয়াৰ লগতে স্বামী তথা মাতৃ পৰিয়ালৰ লোকসকলৰ মুখ্য কাম হৈছে সুস্থ কাউন্সেলিঙৰ ব্যৱস্থা। বিভিন্ন মহিলা সংগঠন আছে। এনে ঘটনাবোৰত তেওঁলোকৰ সহযোগিতা অনস্বীকাৰ্য। আমি যিগৰাকী মহিলাৰ কথা উল্লেখ কৰিছো, আমাৰ সমাজত সেই মহিলাগৰাকী একমাত্ৰ মহিলা নহয়, আৰু তেনে মহিলা আছে। মাজে মাজে তেনে ঘটনাবোৰ পোহৰলৈ আহে আৰু কিছুমান ঘটনা আমাৰ আঁৰতে থাকি যায়। গতিকে এনে সমস্যাবোৰৰ উচিত সমাধানৰ দায়িত্বও আমাৰ সমাজখনৰে। ধন্যবাদ।